নমস্কাৰ বন্ধু বান্ধৱীসকল, সংগীতাস ক্ৰিয়েশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা আপোনালোকৰ নতুন ৰেচিপি আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কমেণ্টো কৰিব। তেনেহ'লে আৰম্ভ কৰোঁ বলক। এয়া মাছৰুমখিনি মই ধুই ভালদৰে অলপ গৰম পানীত উতলিব দিছোঁ। তাৰপিছত মাছৰুমখিনি এনেকৈ চেকি লৈছোঁ, পানীখিনি যাব দিছোঁ ভালদৰে। তাৰপিছত কেৰাহী এটা পাতি দিছোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াত মিঠাতেল দি দিছোঁ। ড্ৰাই মাছৰুমটো অলপ উতলাই ল'লে ভাল। ইয়াত পিঁয়াজ লৈছোঁ, আদা নহৰু, জলকীয়া, আলু, বিলাহী আৰু অকণমান গুড়ি মছলা লৈছোঁ। প্ৰথমে মই আলুখিনি অলপ ভাজি ল'ম। এয়া মই আলুখিনি দি দিছোঁ। আলুখিনিত মই অকণমান নিমখ দি দিম সিজিবলৈ সোনকালে। মাছৰুমটো মই ড্ৰাই মাছৰুম লৈছোঁ। ড্ৰাই মাছৰুমটো অলপ পানীত সিজাই ল'ব আপোনালোকেও। এতিয়া মই ঢাকনখন লগাই দিছোঁ আলুখিনি অকণমান সিজিবলৈ। আৰু মাছৰুমখিনি আপোনালোকে যেতিয়া উতলাই কিনে পানীখিনি ভালদৰে যাব দিব লাগিব। পানী থাকিলে ভাল নহয়। আচলতে ড্ৰাই মাছৰুমটো অকণমান সিজিবলৈ বেছি টাইম লাগে। আমাৰ যিটো ফ্ৰেছ মাছৰুম হয় সেইটো সোনকালেই সিজি যায়। এয়া মই আলুখিনি অলপ ভাজি ল'লোঁ। আলুখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি থৈ দিম, কাঢ়ি থৈ দিম। আলুখিনি হৈ গ'ল। এতিয়া মই একেখিনি তেলতে মাছৰুমখিনি যে সিজাই থৈছিলোঁ, তাৰপিছত পানীখিনি যাব দিছোঁ, তাৰপিছত অকণ সৰু সৰুকৈ কাটি এতিয়া এইখিনিও অলপমান ফ্ৰাই কৰি ল'ম। ইয়াত বেলেগ একো নিদিওঁ, অকণমান নিমখ দিম আৰু এইখিনি অলপ ফ্ৰাই কৰি ল'ম। ঢাকোনখন লগাই দিব পাৰে, ইচ্ছা কৰিলে নিদিয়াকৈও থাকিব পাৰে। ঢাকোনখন দিলে সোনকালে সিজে অলপ। এয়া মাছৰুমখিনি প্ৰায় 4-5 মিনিটমান ভাজিব মিডিয়াম ফ্লেমত। মাছৰুমখিনিও প্ৰায় হৈ গৈছে। এতিয়া মই মাছৰুমখিনিও কাঢ়ি থৈ দিম। এতিয়া একেটা কেৰাহীতে মই আৰু অলপ তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এতিয়া পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। ইয়াত ইচ্ছা কৰিলে আপোনালোকে গোটা জিৰাও দিব পাৰে, মই দিয়া নাই। এয়া অলপ নিমখ দিলোঁ। নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব, কাৰণ আলু আৰু মাছৰুমত অলপ অলপ নিমখ দিয়ে থৈছিলোঁ আমি। এতিয়া পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। মই ঢাকনখন এবাৰ লগাই দিছোঁ। এয়া গুচাই দিম। এতিয়া মই ইয়াত জলকীয়া 2টা দি দিছোঁ। জ্বলাটো আপোনালোকে নিজৰ মতে দিব। তাৰপিছতে আদা নহৰু দিছোঁ। আদা নহৰুখিনি ভালদৰে ভাজি ল'ম। এতিয়া যে ইয়াত মই অকণমান হালধি গুড়ি, জলকীয়াৰ গুড়ি, ধনিয়া আৰু জিৰা গুড়ি
এইখিনি পানীৰে মিহলাই ল'ম আৰু ইয়াতে দি দিলোঁ এইখিনি এতিয়া মছলাখিনি ভালদৰে ভাজি ল'ম তাৰপিছত বিলাহী দি দিছোঁ বিলাহীটো ভালদৰে ভাজি ল'ব লাগিব ঢাকনখন লগাই দিছোঁ এয়া বিলাহীখিনি ভাজা হৈ গৈছে দেখিলেনে কিমান ধুনীয়া হৈছে এতিয়া মই ইয়াত মাছৰুম আৰু আলুখিনি দি দিম একেবাৰে সহজ বনাবলৈ একো নাই এতিয়া এইখিনি ভালদৰে লৰাই দিম এতিয়া ঢাকনখন আকৌ লগাই দিম এবাৰ আকৌ চেক কৰিম এইখিনি ভালদৰে মিক্স হৈছে এতিয়া মই ইয়াত গৰম পানী দিছোঁ গৰম পানী দিলে সোৱাদটো ভাল হয় এইখিনি আৰু অলপ ভালদৰে সিজিব দিম প্ৰায় 5 মিনিটমান পিছত আৰু অলপ পানীখিনি মৰিব লাগিব এয়া প্ৰায় হৈ গৈছে আমাৰ ড্ৰাই মাছৰুম গ্ৰেভি এয়া পৰিবেশন কৰিবলৈ ৰেডি আপোনালোকে বনাই চাবচোন কেনেকুৱা লাগে জনাব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে নতুন ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্টটো কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে থেংক ইউ